Hello everyone, welcome to Deepsika Small World. আপোনালোকে ভাইমন দা চালে নে বাৰু? আমি যোৱা সানডে অৰ্থাৎ 1 জুন তাৰিখে ভাইমন দা চাবলৈ বুলি গ'লো হিলি হললৈ। আমি টিকট 3 দিনমান আগতে কাটি থৈছিলোঁ, যিহেতু এইকেইদিন টিকটবোৰ খুব সোনকালে আনএভেইলেবল হৈ গৈছে। ষ্টাৰ্ট হ'ল খুব ধুনীয়া এখন চিনেমা। আমাৰ অসমীয়া চিনেমাৰ ক্ষেত্ৰত যিখিনি ষ্ট্ৰাগল, মুনীন বৰুৱা দেৱৰ যিখিনি ষ্ট্ৰাগল, সেই ষ্ট্ৰাগলখিনিৰ বিষয়ে খুব ধুনীয়াকৈ এটা কাহিনী বনাই চিনেমাখন উপস্থাপন কৰিছে। খুব এখন ধুনীয়া চিনেমা। আমি এতিয়ালৈকে যিখিনি চিনেমা চালোঁ আচলতে সকলোতকৈ এটা ইউনিক কাহিনীৰে বনাইছে, সেইবাবে আৰু ভাল হৈছে চাবলৈ। আপোনালোকেও চাব পাৰে চিনেমাখন। খুব কেৰেক্টাৰবোৰ খুব ধুনীয়াকৈ মিলি গৈছে। তাৰপিছতে চিনেমা চাই মেলি আমি আহিলোঁ। তাৰপিছতে কিবা কিবি খাই মেলি আৰু ঘৰলৈ আহিলোঁ। তাৰপিছতে বাই বাই।